আমি যাবৰ বাবে ওলালোঁ। আজি আমি ৰাতিপুৱা গোটেই পাঁচজনী নগাঁও বৰদলৈ লৈছিলোঁ। চাইলেণ্ট গোটেই দিনটোৰ কাৰণে আজি প্ৰগ্ৰেমটো বনাইছোঁ। চাইলেণ্ট এয়া আমি অটো এখন ভাড়া কৰি লৈছোঁ। কোনো থ্ৰেডিং কৰিলা কালি? তাত গৈ আপোনালোকক দেখাইছোঁ। মোৰ কালি বহুত এয়া কমটি আগচিটত বহিছে। এইফালে আমি চাৰিজনী, মই, ধৰিত্ৰী, মীৰা, গীতাঞ্জলি, চবকে দেখাম ভালকৈ। আমি এতিয়া ক'ত গৈছোঁ? ক'ত যোৱা? বৰদোৱা। আজি এতিয়া ছানডে হয়, সেইকাৰণে ভাবিলোঁ অলপ ক'ত ওলাই যাওঁ। আমি বাইপাছ পালোহি আৰু ৰিমছত অপজিট দিলোঁ নহয় টেষ্ট নকৰাকৈ। ৰিমছত এডিট কৰিব পাৰিবা? এডিট কৰিব দিছে নহয়, এডিট কৰি দিবা। আমি উৰিয়াগাঁও পাইছোঁ। ওলাইছে না আৰু প্ৰায় 45 মিনিটমান লাগিব আমাৰ নগাঁও টাউনৰ পৰা। প্ৰায় 18-20 কিলোমিটাৰমান লাগে বৰদোৱা থানলৈ। হনুমান মন্দিৰৰ ওচৰতে ৰখিব লাগে। এয়া আগৰ চিটটো খালী আছে দেখিছে। আৰু এজনী ফ্ৰেণ্ড উঠিব। এইফালে কম্পি চব কম্পি একদম ষ্টাইলত আছে। এই পালেহি নেকি? ঐ ইয়াত বহিবি মাজত? মাজত বহিবি নে? মাজতে যাওঁ বহিবি। অঁ আমি এতিয়া পৰঠা খাইছোঁ। অঁ ইয়াতে লওঁ ৰ'বা। এনেকুৱা মানে আৰু 200 টকাকৈ লয়।
ভাল লাগিছে মীৰা কোৱা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত একদম মজা আমি এতিয়া গোটেই সমগ্ৰ পৰিৱেশটো চাইছোঁ আপোনালোকক দেখাই গৈ থাকিম দেৱালত বহুত সুন্দৰকৈ অংকন কৰা আছে চিত্ৰ আমি মুঠতে টোটেল 6 জনী আহিছোঁ আহি সঁচাকৈ বহুত ভাল লাগিছে বহুত শান্ত এটা পৰিৱেশ ইয়াৰ পিছফালে মীৰা আহি আছে পিছফালে পুখুৰী এটা আছে ইয়াত এইটো চব এটা সুবিশাল পুখুৰী ইয়াত ডাঙৰ ডাঙৰ মাছ আছে হেল্ল' এতিয়া আমি পুখুৰীৰ পাৰত এইফালে গীতাঞ্জলীয়ে কেমেৰা ধৰি আছে আজি সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াতে আমি গোটেই দিনটো প্ৰায় যিমানখিনি সময় পাৰোঁ ইয়াত থাকিম আজি একচুৱেলি আমি বহুত সোনকালে আহিলোঁ মানে গোটেই দিনটোৰ কাৰণে আহিছোঁ এতিয়া অলপ সময় ইয়াত থকাৰ পিছত আমি অলপ ফুৰিব লাগিব তাৰপিছত আমি মহামৃত্যুঞ্জয় মন্দিৰ যাম আপোনালোকক তাৰ পৰিৱেশটো দেখাম যিহেতু আজি ছানডে হয় যিহেতু আজিহে আমি প্ৰায় ফ্ৰী থাকোঁ এনেইতো প্ৰায় বাকী দিনত স্কুললৈ যাওঁ গতিকে ভাবিলোঁ আজি ছানডেটো অলপ ৰিফ্ৰেছ কৰোঁ আৰু আমি সদায় আহিম ভাবি থাকোঁ প্ৰায় কিন্তু আমাৰ টাইম নিমিলে কিন্তু আজি মিলিলে সেয়েহে গতিকে গোটেই দিনটোৰ বাবে আহিছোঁ বুলি ক'লেও বেয়া নহয় গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে এতিয়া মোৰ লগৰজনীক ফটো দুটামান মাৰি দিব লাগে বোলে সেই ফটো কেইটামান তাইক মাৰি দিওঁ মীৰা গীতাঞ্জলি আৰিফা ধৰিত্ৰী পম্পী আমি ইয়াত চেল্ফি উঠিম ফটো উঠিম এইবাৰ চাই দিয়া তই কি কৰিছ ইয়াৰ মীৰাই চেল্ফি লৈ আছে এইফালে কি আছে এইখন সাংস্কৃতিক মঞ্চ ইয়াতে নাচ গান কিবাকিবি হয় গান বাজনা বজাইছে মানুহ বহুত মানুহ আহিছে আজিতো দেওবাৰ হয় সকলোৰে বন্ধ দিন গতিকে আহিছে বহুত মানুহ আমি ইয়াত সোনকালে পালোহি প্ৰায় 10টা 10:30 বাজিলে আহিয়ে দেখিছে আহিয়ে প্ৰথমতে মিঠাতেল আৰু ইয়াতে চাকি জ্বলাব নোৱাৰিলোঁ ইয়াত বস্তুবোৰ দানহে লয় মিঠাতেল ধূপ নিমখ আমি দান কৰিলোঁ তাৰপিছতে এতিয়া সমগ্ৰ পৰিৱেশটো আমি ফুৰিছোঁ ফটো মাৰিছোঁ এনজয় বহুত কৰিছোঁ ইয়াৰ পৰা যাব ওলাইছোঁ যিটো মেইন এয়া ইমান কিউট শহাপহু কিউট ৰেবিট আমি কিবা লৈ আহিব লাগিছিলে সিহঁতক দিবলৈ ঘাঁহ খাবি ইমান মৰম লগা শহাপহু ইয়াতে আহি আমি শহাপহু লগ পাইছোঁ ঘাঁহ দিম এতিয়া খাবলৈ
ও ইমান মৰম লগা এইটো খা ঘাঁহ খাবি ৰ ঘাঁহ খাবি সঁচা খাইছা নি আমি চিপছ দিছোঁ তাহাঁতক ইমান কিউট কিউট মই এই আহোঁতে মানে বহুত ইয়াত গাড়ী ৰৈছে বহুত মানুহ আহিছে বহুত দূৰ দূৰণিৰ পৰা এইফালে দোকান ইয়াতে চাকি ধূপ তেল চব পায় ভিতৰত যাব নোৱাৰি হ'বলা এয়া মহেন্দ্ৰ কন্দলী সংস্কৃত টুল এইখন শংকৰদেৱ কৰিছিল 1958ত এইখন বটদ্ৰৱাত আছে টুলখন মই এতিয়া আপোনালোকক দেখাব যত্ন কৰিছোঁ বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে ঐ ধৰা না ভিডিঅ' কৰি আছোঁ কিবা ক'বা নেকি কোৱা একো নকওঁ সেলফিত উঠিছোন চেলফিত উঠিব এনেকৈ ভাল লাগিছে বেকত খোজকাঢ়ি ভাল লাগিছে ইয়াত পম্পী গীতাঞ্জলি ৰৈছে কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিলে আহি পিছত মেমৰি ইয়াত আহি কেনেকুৱা লাগিলে নাম প্ৰসংগ শুনি মীৰাই ক'ব ধুনীয়াকৈ ক'ব বহুত ধুনীয়া লাগিলে কিন্তু ইয়াত আৰু কৰিবলগীয়া বহুত আছে চৰকাৰে কৰিলে আৰু যথেষ্ট পৰ্যটক আহিব টুৰিজিমৰ কাৰণে বহুত পম্পী ধুনীয়া প্লেচ কেমেৰা প্লেচ চাই লোৱা টুৰিজিমৰ কাৰণে ভাল প্লেচ বাট বহুত ভাল কৰিব লাগিব আৰু বহুত ভাল কৰিবলৈ আছে যাতে আৰু আকৰ্ষণীয় হয় যাতে মানুহে আহি আৰু ভাল পায় ইয়াত এনেইতো ভালেই আৰু বেছি ভাল কৰিলে ভাল আৰু চৰকাৰে সেইটোৱে এতিয়া গীতাঞ্জলি কোৱা কেনেকুৱা লাগিলে আহি ভাল লাগিছে সঁচা বহুত চাবলৈকে এনেকুৱা প্লেচ হয় এই আমি মন্দিৰত সেৱা ল'লোঁ প্ৰসংগ নাম প্ৰসংগ কৰিলে আমি অলপ সেৱা কৰিলোঁ খুব এটা শান্ত পৰিৱেশ বহুত ধুনীয়া আপোনালোকে যদি ইয়াত অহা নাই এবাৰ আহি চাব
जय हो शंकरा सृष्टि के जन्म से भी पहले तेरा